নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে আছাম AB UPৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল জোনবিল মেলা কোন গোষ্ঠীৰ মুখ্য উৎসৱ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন নম্বৰ গ তিৱা। 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক তৰালী শৰ্মা। 3 নম্বৰ প্ৰশ্ন কোন বছৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ 1917 চনত। 4 নম্বৰ প্ৰশ্ন গোৱালপাৰাৰ দৰঙীয়া এছিয়াৰ সৰ্ববৃহৎ বজাৰ কিহৰ বাবে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ কলৰ বাবে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ কোন ঠাইত কফি গৱেষণা কেন্দ্ৰ আছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ডিফু। 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। বুঢ়ী আইৰ সাধু কেতিয়া প্ৰকাশ পাইছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক 1911 চনত। 7 নম্বৰ প্ৰশ্ন কোন চহৰক সোণালীৰ মন্দিৰ চহৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ অমৃতসৰ। 8 নম্বৰ প্ৰশ্ন দিল্লীৰ চুলতানৰ প্ৰথম মহিলা শাসক কোন বংশৰ আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ দাস বংশ। 8 নম্বৰ প্ৰশ্ন কোন চনত তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ 1535 চনত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। গ্ৰেট বেৰিয়াৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ অষ্ট্ৰেলিয়া। 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমীয়া উপন্যাসৰ মাকামত লেখক কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ ৰীতা চৌধুৰী। 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক 1868। 13 নম্বৰ প্ৰশ্ন দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। 14 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল চক্ৰশিলা। প্ৰশ্ন নম্বৰ 15 মহাত্মা গান্ধী প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিবলৈ আহিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ 1921 চনত। প্ৰশ্ন নম্বৰ 16 ৰঘুদেৱ কাৰ পুত্ৰ আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চিলাৰায়। অপশ্যন নম্বৰ গ। 17 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমেৰিকাৰ খ্ৰীষ্টানীয় মিছনেৰী কিমান চনত অসমলৈ আহিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1836। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 18 হিন্দ চিৰাজ গ্ৰন্থখনৰ লেখক কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক মহাত্মা গান্ধী। প্ৰশ্ন নম্বৰ 19 অসমৰ কেইটা তেল শোধনাগাৰ আছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক 4খন। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হ'ল বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক জাতিংগা। এই কুৱেশ্যনসমূহৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে তলৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব।